মা দাখন আনছো দিয়া কৈ পৰি গুটি হৈ আছে তাৰপৰা সেকেন্ড টাইম কি কৰিম জানে ফোনটো লম হেল্ল' স্যাৰ মোৰ এই কি কয় মিষ্টাৰ ৰাজা বুলি কোৱা ল'ৰা এটা দুদিন পিছে পিছে এইবিলাক কিবা কিবি ধেৰ তাৰ ওপৰত ৰোজ কৰিব আৰু কৰি মেলি কিবা কিবি কৰি থাকে এতিয়া কি কৰোঁ কিবা একশ্যন লওক না তাৰ ইমিডিয়েটলি সি মানে অসমখনক জ্বলাই মাৰিছে যদি এনেকৈ ক'ম বুলি ভাবিছা চ' ভুল ভাবিছা তুমি এটা মোৰ ফেভৰেট ৰোষ্টাৰ হয় সৰ্বপ্ৰথমে মোৰ সকলো ভিউৱাৰ্ছ আৰু ছাবস্ক্ৰাইবাৰসকলক মোৰ ফালৰ পৰা আন্তৰিক স্বাগতম চ' আপোনালোকক মই জনাব বিচাৰিছোঁ বিশেষকৈ আহিব লগা 10,000 ছাবস্ক্ৰাইবাৰ মোৰ পৰিয়ালত আপোনালোকে মোক ইমান দিনে মোৰ সহযোগ আৰু সহযোগিতাৰে আপোনালোক ইমানখিনি মৰম চেনেহ দি পিনি আগুৱাই নিয়াৰ বাবে মোৰ ফালৰ পৰা অশেষ অশেষ ধন্যবাদ চ' আজি আহিছোঁ বিশেষকৈ প্ৰশ্ন উত্তৰ শিতান চ' প্ৰশ্ন উত্তৰ শিতানত মই এটা কমিউনিটি পষ্ট কৰিছিলোঁ যে মোৰ QNA ছেকেণ্ড ৰাউণ্ড ভিডিঅ' এটা বনাই আছিলোঁ য'ত আপোনালোকৰ ভেলুৱেবল কুৱেশ্যনসমূহ তাত মোক কমেণ্ট কৰক চ' সেই কমেণ্টৰ আনচাৰসমূহ মই এটি ভিডিঅ'ৰ আকাৰে আপোনালোকক আৰু সেই ভিডিঅ'সমূহ সেই পষ্টটোত কমেণ্ট কৰা ব্যক্তিসকল এইসকল চ' পোনপ্ৰথমবাৰৰ বাবে মই উলিয়াইছোঁ মোৰ চেনেলটোত জনপ্ৰিয় ইউটিউবাৰ যিজন নাম আপোনালোকে হয়তো হয় মোৰ চেনেলতো গম পাইছে আৰু বিশেষকৈ তাৰ চেনেলত আপোনালোক বহুতবাৰ দেখিছে আৰু আপোনালোকৰ প্ৰিয় ইউটিউবাৰ বুলি ক'লে তেখেতে হ'ব চাগে মোৰ মতে চ' সেইজনে মোক কমেণ্ট কৰিছিলে কমেণ্টটো আছিলে এনেকুৱা মইনা যদি মই তোমাক ৰ'ষ্ট কৰোঁ তেন্তে তুমি মোক কেনেধৰণে ৰিপ্লাই দিবা পোনপ্ৰথমবাৰৰ বাবে ৰাজা মই সঁচা কথা কৈছোঁ মোৰ এনেকুৱা খং উঠিব ফাৰ্ষ্ট টাইম মই কি কৰিম জানে মা দাখন আনছো দিয়া কৈ পৰি গুটি হৈ আছে তাৰপৰা সেকেন্ড টাইম কি কৰিম জানে ফোনটো ল'ম হেল্ল' স্যাৰ মোৰ এই কি কয় মিষ্টাৰ ৰাজা বুলি কোৱা ল'ৰা এটা দুদিন পিছে পিছে এইবিলাক কিবা কিবি ধেৰ তাৰ ওপৰত ৰোজ কৰিব আৰু কৰি মেলি কিবা কিবি কৰি থাকে এতিয়া কি কৰোঁ কিবা একশ্যন লওক না তাৰ ইমিডিয়েটলি সি মানে অসমখনক জ্বলাই মাৰিছে যদি এনেকৈ ক'ম বুলি ভাবিছা চ' ভুল ভাবিছা তুমি এটা মোৰ ফেভৰেট ৰোষ্টাৰ হয় আমাৰ অসমৰ ভিতৰত তুমি ফেভৰেট ৰোষ্টাৰ তুমিয়ে হয় চ' মোৰ পোনপ্ৰথমবাৰৰ বাবে তোমাকে লগ পাইছিলোঁ মই ইনস্পিৰেশ্যনৰ কাৰণে মই আজি অন কেমেৰা ভিডিঅ' বনাবলৈ মই ইমানখিনি সাহস গোটাব পাৰিছোঁ চ' তোমাক মোৰ ফালৰ পৰা অশেষ অশেষ ধন্যবাদ আৰু তুমি কমেণ্ট কৰাৰ কাৰণে তোমাৰ কমেণ্টটো পাই পিনি মই নথৈ আনন্দিত ৰাজা থেংক ইউ ছ' মাছ চ' দ্বিতীয় প্ৰশ্নটো আছিলে ধৰক দুটা দিছিলে এটা এটা কুৱেশ্যন কৰিছিলে CR ব্লগছে আৰু এটা কৰিছিলে KD ব্লগছে চ' দুটা প্ৰশ্নৰ উত্তৰ চিমিলাৰ একেই হয় চ' এজনে দিছিলে দাদা ভিউজ অহাৰ কাৰণে কি কৰিব লাগে আৰু আনজনে KD ব্লগছে কৰিছিলে দাদা ছাবস্ক্ৰাইবাৰ আহিবৰ কাৰণে কি কৰিব লাগে চ' দুইটা একেই প্ৰশ্নই হয় এজনে ছাবস্ক্ৰাইবাৰ দিছে এজন ভিউৱাৰ দিছে একজেক্টলি এইটো কাৰোবাৰ নিজৰ বাধ্যতামূলক নহয় যে মই কিবা ভিডিঅ' বনাইছোঁ চ' মোৰ ভিডিঅ'ত ভিউজ আহিবই বা মই কিবা চেনেল খুলিছোঁ মোক ছাবস্ক্ৰাইব কৰিবই সেইটো কথা নহয় সেইটো পাব্লিক ডিমাণ্ড চ' পাব্লিকে তোমাক ভাল পালে বা মোক ভাল পালে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব মোৰ ভিডিঅ' চাব আৰু যদি বেয়া পাইছে নকৰে অভিয়াছলি তুমি সেইটো তেনেকৈ ধৰণৰ কুৱেশ্যন হয় আৰু এই কুৱেশ্যনৰ আনচাৰটো বিশেষকৈ মই নাজানো যদি মই জানিলোহেঁতেন চ' মোৰ আজি মই এবছৰ অতিক্ৰম কৰিছোঁ চ' এবছৰত মোৰ চাগে বহুত ভিউৱাৰ্ছ আৰু বহুত ছাবস্ক্ৰাইবাৰ হ'লহেঁতেন চ' সেইখিনি নোহোৱাৰ কাৰণে আজি মই আছোঁ আৰু যেন তেন চলি এজন সামান্য ইউটিউবাৰ হিচাপে চ' সামান্য ইউটিউবাৰ হিচাপে নিজৰ কামখিনি নিজে কৰি গৈছোঁ ত' ৰাইজে যদি মৰম চেনেহ দিয়ে এদিন নিশ্চয় আগুৱাম আৰু বিশেষকৈ ছাবস্ক্ৰাইবাৰ আৰু ভিউৱাৰ্ছ কেনেকৈ আহে সেই বিষয়ে মই নাজানো যদি তোমালোক কোনোবাই জানে চ' মোক অলপ কমেণ্ট কৰি জনাব আশা কৰোঁ প্ৰশ্নটোৰ উত্তৰ মই ডাইৰেক্টলি আপুনি বিচৰা ধৰণে দিব নোৱাৰিলোঁ যিখিনি দিছোঁ সেইখিনি আপুনি বুজিব পাৰিছে চ' থেংক ইউ কমেণ্ট কৰাৰ বাবে আছামিজ ফেক টিউব দিছে আছামিজ ফেক টিউব চ' তাই হৈছে নম্ৰতা হৈছে যোৰহাটৰ ছোৱালী চ' তাই মোৰ এজন ভাল বন্ধু চ' তাই ভিডিঅ' মোৰ ফেক্টছৰ ওপৰত বনাইছোঁ ভাল ভিডিঅ' বনাইছে চ' তাইৰ কণ্টেণ্টসমূহ ভাল তাই কমেণ্টটো কৰিছিলে মোক ইউটিউবত ছাকচেছ হ'লে তুমি কি কৰিম বুলি ভাবিছা চ' এতিয়ালৈকে মোৰ একো প্লেনিং নাই আৰু আই হোপ যদি ছাকচেছ হওঁ চ' সময়ৰ গতিত এৰিছোঁ আৰু সময়ত কোন দিশে গতি কৰে সেইটো নাজানো ছাকচেছ হওঁনে কি হওঁ সেইটো এতিয়ালৈকে নাজানো চ' যি হওঁ সময় গম পাবা আৰু চাগে নিজে যিদৰে ছাকচেছ হৈছোঁ চ' আনকো মোৰ ফালৰ পৰা মোৰ মানুহৰ ছাপোৰ্ট লৈ পিনি যেনেকৈ মই আগবাঢ়ি গৈছোঁ চ' মই মানুহক ছাপোৰ্ট কৰি যাম মানুহ আগবাঢ়ি যাওক তাকে ভাবিছোঁ আৰু যদি হওঁ অভিয়াছলি কিবা সমাজৰ কাৰণে বা ৰাইজৰ কাৰণে ভালেই কৰিম চ' এইখিনিয়ে ক'লোঁ আৰু তোমাৰ প্ৰশ্ন উত্তৰটো চাগে দিব পাৰিছোঁ বুলি মই ভাবিছোঁ চ' যদি ভুল হৈছে ক্ষমা কৰিবা
আৰু কমেণ্ট কৰাৰ বাবে ধন্যবাদ। আৰু এজনে কমেণ্ট কৰিছিলে সুভান আলিয়ে। চ' দাদা আপুনি ইউটিউবৰ বাহিৰে কি কাম কৰে প্লিজ জনাব। চ' মই ইউটিউবৰ বাহিৰে মই কৰোঁ ফ্লিপকাৰ্টৰ কৰি আছোঁ আৰু ফ্লিপকাৰ্টৰ অফিচতে কৰি আছোঁ। চ' তাত কৰোঁ কাম কৰি পিনে নিজে চলি আছোঁ আৰু ধৰক কিবা সৰু সুৰা কাম বেলেগ কিবা কিবি কৰোঁ। তেনেধৰণে কৰি পিনে মোৰ নিজকে নিজে চলাই আছোঁ আৰু ঘৰখনত চলাইছোঁ বুলি ক'লে ভুল হ'ব, কাৰণ ঘৰখনত মোৰ দেউতাই চলাই আছে। চ' মই নিজৰ কাম নিজে কৰোঁ আৰু নিজৰ খৰচ নিজে উপাৰ্জন কৰিছোঁ, নিজে চলি আছোঁ আৰু ঘৰতো ক্ষুদ্ৰ পৰিমাণ হ'লেও যিখিনি সহায় সহযোগ কৰিছোঁ দেউতা আৰু মা দেউতাক ইমানেই। তাৰপিছত পৰৱৰ্তী প্ৰশ্নটোলৈ গৈছোঁ। পৰৱৰ্তী প্ৰশ্নটো কৰিছে নৱনীতা লাইভ এণ্ড ব্লগ। চ' যিগৰাকী ছোৱালীয়ে ইমান ধুনীয়া ভিডিঅ' বনাইছে, ইমান ধুনীয়া ব্লগিঙৰ জৰিয়তে আপোনালোকে চাবলৈ পাইছে তাইৰ চেনেলত, ধুনীয়া ধুনীয়া ব্লগৰ জৰিয়তে ভিডিঅ' বনায় আৰু আপোনালোকক এণ্টাৰটেইন ভাল এণ্টাৰটেইনমেণ্ট কৰে। আৰু তাই হৈছে ভণ্টি বুলি ক'বলৈ ভণ্টি পাতি লোৱা হয়, তেজৰ সম্পৰ্ক নাথাকিলে তাই মোৰ ভণ্টি হয়। চ' তাই মোক কৈছিলে ব্ৰ তোমাৰ বিয়াত মোক মাতিবানে? আৰে ভণ্টি হয়, ভণ্টিক বিয়াত মাতিব লাগে নেকি? অভিয়াছলি তুমি নিজে খবৰ পাবা আৰু আহিব লাগিব বুলি ভাবিছোঁ, আৰু যদি দাদা হিচাপে ভাবিছা চ' আহিবা। চ' তাই আৰু লগতে আৰু প্ৰশ্ন কৰিছিলে আৰু বিয়া উজনি নে নামনি ছোৱালী লগত পাতিব বিচাৰা প্লিজ জনাবা। চ' সেইটো কথা ক'ব নোৱাৰোঁ। জন্ম মৃত্যু বিবাহ এই তিনিটা বস্তু কোনো মানুহে নিজে ডাইৰেক্টলি ক'ব নোৱাৰে যে মোৰ অমুক দিনাখন মোৰ জন্ম হ'ব, অমুক দিনাখন মোৰ বিবাহ হ'ব, অমুক দিনাখন মোৰ মৃত্যু হ'ব। চ' সেইটো প্ৰকৃতিৰ নিয়ম। চাওঁ ক'ৰ হয় কোন হয়। চ' গম পাবা চাগে যদি লাইফত মোৰ বিয়া হয়। চ' থেংক ইউ ছ' মাছ কমেণ্ট কৰাৰ বাবে। তাৰ পৰৱৰ্তী প্ৰশ্নটোলৈ গৈছোঁ। নেচাৰ এক্সপ্ল'ৰাৰ মোৰ দাদা হয় আৰু দাদা এজনে মোক কমেণ্ট কৰিছে লখিমপুৰৰ সুন্দৰ ঠাইবোৰ কেতিয়া দেখিবলৈ পাম। চ' লখিমপুৰৰ সুন্দৰ ঠাইবোৰ দেখিবলৈ পাবা মোৰ ছেকেণ্ড চেনেল এটা আছে যিটো ব্লগিং হয়, আছামিজ ব্লগ MQ বুলি আছে। চ' চাৰ্চ কৰিলে পাব, আৰু যদি আপোনালোকে চাবলৈ পৰা নাই চ' তলৰ ডেছক্ৰিপশ্যনত পাই যাব মাই ব্লগিং চেনেল বুলি। চ' তাত আছে, তাত মই এতিয়া ভিডিঅ' বনাব পৰা নাই বিশেষকৈ লকডাউনৰ কাৰণে, আৰু লকডাউনৰ হেৰি হ'লেও মই ভিডিঅ' বনাম। মই বেলেগ এটা কামত ব্যস্ত থকাৰ কাৰণে মই ভিডিঅ' বনোৱা নাই। চ' তাতো পাবা উইকলি এটা ভিডিঅ' তাত পাবা, এটা ভিডিঅ' পাবা ইয়াত। চ' দাদা আৰু লখিমপুৰ বুলি নহয়, মই বহুত জেগাত যাম বুলি প্লেনিং কৰিছোঁ। চ' যেতিয়া কৰোঁ ভিডিঅ'সমূহ পাবা আৰু আশা কৰোঁ ভিডিঅ'সমূহ চাই পিনি ভাল পাবা। তেখেতে আৰু প্ৰশ্ন কৰিছিলে তিনিটা, তোমাৰ প্ৰিয় ইউটিউবাৰ কোন? চ' অসমৰ বুলি ক'বলৈ গ'লে মোৰ 1 and 1 ফেভৰেট ইউটিউবাৰ এজ এ ব্লগাৰ হিচাপে, এজ এ টেকনিকেল হিচাপে আছে যি ডিম্পু বৰুৱা। আৰু যদি অসমৰ বাহিৰৰ হয় তো মোৰ মাই ফেভৰেট ইউটিউবাৰ অনলি ওৱান, যাৰ পৰা মই ইনস্পায়াৰ হৈ পিনি মই ইউটিউবত যে ভিডিঅ' দিব পাৰে বা ভিডিঅ'ত এনেকৈ এণ্টাৰটেইন কৰিব পাৰে তেখেতৰ পৰা শিকিছিলোঁ, সেইজন হৈছে অমিত বাজানা। তাৰপৰা থাৰ্ড কুৱেশ্যন কৰিছিলে টিকটক নে ইউটিউব? টিকটক নে ইউটিউব, মই চাগে এইটো কুৱেশ্যন আছিলে টিকটক নে ইউটিউব কোনটো ফেভৰেট? চ' অভিয়াছলি মোৰ ফেভৰেট ইউটিউব, চ' ইউটিউবে হয়। ফ'ৰ্থ কুৱেশ্যন কৰিছিলে 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হ'লে কি কৰিবা? চিৰিয়াছলি কৈছোঁ মই পাগল হৈ যাম। 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ মোৰ এটা ড্ৰিম হয়। চ' ড্ৰিমটো কেতিয়া পূৰা হয় নাজানো, 10,000 হোৱা নাই। ত' 1 মিলিয়ন মোৰ কাৰণে সেইটো এটা বহুত ডাঙৰ ড্ৰিম। চ' সেই ড্ৰিমটো যদি অসমৰ ৰাইজে ছাপোৰ্ট কৰে চ' শীঘ্ৰে থাকে সেইটো মোৰ সফল হ'ব। চ' যিসকলে ভিডিঅ'টো চাই আছে যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু ওচৰত থকা অল বাটনটো ক্লিক কৰিব। চ' ইয়াকে ক'লোঁ। 4টা প্ৰশ্নৰ উত্তৰ সঠিকভাৱে দিলোঁ আৰু দিয়াৰ তুমি চাগে ইয়াৰ উত্তৰকেইটা পালা, আৰু কমেণ্ট কৰাৰ কাৰণে তোমাক মোৰ ফালৰ পৰা অশেষ অশেষ ধন্যবাদ। পৰৱৰ্তী প্ৰশ্নটোলৈ গৈছোঁ। প্ৰিন্স টু প্ৰ' যি কৰিছে নগাঁৱৰ পৰা কৰিছে, তো কৈছে যে ইউটিউবত তুমি কিয় আহিছা, নিজৰ সপোন পূৰাবলৈ নে আনক নজনা কথা শিকাবলৈ? ত' মই যি কওঁ মই দুইটাই কৰিবলৈ আহিছোঁ। আৰু ইউটিউবত মই কিয় আহিছোঁ বিশেষকৈ মই ভিডিঅ' আগৰ QNA সেইটো কৈছোঁ, যদি তুমি চোৱা নাই চ' মোৰ এই ওপৰত আই বাটনটো ক্লিক কৰা চ' পাই যাবা। পাই পিনি তাত তুমি চাই ল'বা QNA ফাৰ্ষ্ট ৰাউণ্ড তাত আছে। মোৰ নিজৰ সপোন পূৰাবলৈ আহিছোঁ। চ' সপোন চবৰে থাকে, সপোন এতিয়া মানুহৰ পূৰণ হয় বুলি ক'ব নোৱাৰি, কাৰণ সপোন সদায় আধৰুৱা হৈ থাকে। তেনেধৰণৰ সপোন পূৰাবলৈ আহিছোঁ আৰু আনৰ নজনা কথা জনাবলৈ আহিছোঁ। চ' এই দুইটাই কৰিব আহিছোঁ। প্ৰথম প্ৰশ্নৰ উত্তৰ হৈছে, চ' দ্বিতীয় প্ৰশ্নৰ উত্তৰত আহিছোঁ তুমি ইউটিউবত সফল হোৱাৰ আঁৰত কোন আছে? কোনোবা আছেনে? মই ইউটিউবত সফল হোৱাৰ আঁৰত কোনোবা আছেনে? মই ইউটিউবত এতিয়ালৈকে সফল ইউটিউবাৰ বুলি মই এতিয়ালৈকে নিজকে নিজে নাভাবোঁ। এজ এ নৰ্মেল ক্ৰিয়েটাৰ হিচাপে মই কাম কৰি আছোঁ।
সো সফল হোৱাৰ আঁৰত এতিয়ালৈকে কোনো নাই আৰু যদি কোনোবা থাকে অবভিয়াছলি মই থাকে থাৰ্ড যে QNA ৰাউণ্ড বনাওঁ সো তাত তোমাৰ এই প্ৰশ্নৰ উত্তৰটো দি দিম ইউটিউবক লৈ তোমাৰ কিবা সপোন আছেনে ইউটিউবক লৈ পিনে মোৰ সপোন নাথাকিলে জানো মই ইউটিউবত আহিলোহেঁতেন সো ইউটিউবত আহি তোমাৰ এই কুৱেশ্যনটো আনচাৰ বা আনৰ বহুত এই যিসকলে কুৱেশ্যন কৰিছে সো সেই কুৱেশ্যনসমূহ আনচাৰ মই দিলোহেঁতেন সো অবভিয়াছলি চাই সপোন আছে সেইকাৰণে মই ইউটিউবত আহিছোঁ সো তোমাৰ থাৰ্ড কুৱেশ্যনটো হ'ল আৰু ফ'ৰ্থ কুৱেশ্যন তুমি যদি মৰি যোৱা তোমাৰ চেনেলটো কি কৰিবা মই জন্ম হৈছোঁ মৃত্যু হওক কেতিয়া সেইটো নাজানো অবভিয়াছলি জন্ম হোৱাৰ পিছত মই যেতিয়া বুজি পোৱা হ'লোঁ আৰু বিশেষকৈ ইউটিউবত ভিডিঅ' বনাবলৈ মোৰ চেনেলটো কি কৰিম সো সময়ত কি কৰা হ'ব তাৰ প্লেনিং এতিয়ালৈকে কৰা নাই সো যদি কৰোঁ অবভিয়াছলি তোমাক এই কুৱেশ্যনটো আনচাৰ মই তেতিয়া তোমাক ডাইৰেক্টলি দিম সো থেংক ইউ ছ' মাছ কমেণ্ট কৰাৰ বাবে একেবাৰে শেষৰ প্ৰশ্নটোলৈ গৈছোঁ শেষৰ প্ৰশ্নটো কৰিছে মিষ্টাৰ প্ৰচেন চ' মিষ্টাৰ প্ৰচেন আমাৰ লখিমপুৰ ইউটিউব ইউনিয়নৰ এজন সদস্য যিজনে প্ৰথম প্ৰশ্নটো কৰিছে জীৱনত ইউটিউবৰ প্ৰথম ভিডিঅ'টো কেতিয়া বনাইছিলে চ' মই ডাইৰেক্টলি কৈছোঁ মই ভিডিঅ' এটা কৰিছিলোঁ মই BA ফাৰ্ষ্ট ইয়েৰ আছিলোঁ ফাৰ্ষ্ট ছেমিষ্টাৰ যেতিয়া দুৰ্গা পূজা হৈছিলে চ' দুৰ্গা পূজাৰ সময়ত মই গৈছিলোঁ দুৰ্গা পূজা ৰাতি চাবলৈ গৈছিলোঁ মই লখিমপুৰৰ কলনী বুলি কোৱা ঠাই এটুকুৰে তাত বহুত ডাঙৰ পূজা পাতে চ' তাত গৈছিলোঁ তাত যোৱাত মানে কি কৰিলে ভাল লাগিলে মই মূৰ্তিৰ আগত মানে ধৰক যিভাগে মানে দুৰ্গা মাৰ তাণ্ডৱ কৰি পিনে নৃত্য প্ৰদৰ্শন কৰিছিল সেই নৃত্য কৰা ভিডিঅ'টো মই জাষ্ট বেক কেমেৰা দি মই জাষ্ট ৰেকৰ্ডিং কৰিছিলোঁ ৰেকৰ্ডিং কৰি পিনে মই ৰাখি থৈছিলোঁ চ' ৰাখি পিনে মই তেনেকৈ ভিডিঅ'টো ৰাখি থৈছোঁ ৰাখি থৈ পিনে বহুত দিন ৰাখিলোঁ ৰখাৰ পিছত মই হ'লে এইটো ভিডিঅ'টো মই ৰাখিম মোৰ তেতিয়া মোৰ লেপটপ নাছিলে বা বেলেগ কোনো হেৰি মানে ধৰক এক্সট্ৰাকৈ মই ভিডিঅ'টো ক'ত ৰাখিম কি কৰিম তেনে একো উপায় পোৱা নাছিলোঁ আৰু ক'ৰবাত যে এনেকৈ যে ইউটিউবত দিব পাৰে সেইটোও জনা নাছিলোঁ আৰু বহুত দিন তেনেকৈ থাকিলে থকাৰ পিছত মানে এদিন মোক কোনোবাই ক'লে এনেকৈ ইউটিউবত ভিডিঅ' দিব পাৰে বুলি ক'লে মই যেতিয়া একো এডিটিঙো নাজানো একো নাজানো নৰ্মেলি মই ভিডিঅ'টো আপলোড কৰি দিলোঁ আপলোড কৰি দিয়ে তেতিয়া কৰা নাছিলোঁ মিনিমাম 2 months লেটাৰ পিছত মানে ধৰক 2 monthsৰ পিছত মই ভিডিঅ'টো আপলোড কৰিছিলোঁ আপলোড কৰি মই তেনেকৈ কিন্তু আপলোড কৰোঁতে মোৰ মিনিমাম 2 দিন লাগিছিলে কাৰণ তেতিয়া মোৰ এনেকুৱা ধৰণৰ ডেইলি 1 GB বা 2 GB এনেকুৱা নেট পেকেটো তেতিয়া হেৰি নাছিলে মই কেতিয়াবা 25 টকা কেতিয়াবা তেনেকৈ 98 কিবা ৰিচাৰ্জ কৰোঁ যিটো নেট পেক পাওঁ সেই নেট পেকৰ অলপকৈ আপলোড হৈ বা 2 দিনত মোৰ কমপ্লিট হৈছিলে চ' তেনেকৈ ভিডিঅ'টো সেই ফাৰ্ষ্ট ভিডিঅ' মোৰ লাইফৰ সেইটো আছিলে চ' তোমাৰ দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ দিছোঁ প্ৰশ্নটো হৈছে এইটো জীৱন সংগিনী আছেনে 90টা কুৱেশ্যন কৰিছিলে সেইটো বিষয়ে অলপ মই তোমাৰ প্ৰশ্নটোৰ উত্তৰ দিছোঁ জীৱন সংগিনী আছে এতিয়ালৈকে কোনো নাই আৰু যদি ভৱিষ্যতে কোনোবা থাকে অবভিয়াছলি মোৰ চেনেলৰ জৰিয়তে তোমালোকে গম পাবা বা মোৰ ইনষ্টাগ্ৰামৰ আইডি গম পাবা চ' ইনষ্টাগ্ৰামৰ আইডি তলৰ ডিছক্ৰিপশ্যনত আছে লিংকটোত আৰু তাত গৈ মোক ফ'ল' কৰিব নাপাহৰিবা আৰু বিশেষ নতুন আপডেটৰ বিষয়ে জানিবলৈ মোৰ ইনষ্টাগ্ৰাম ফ'ল' কৰি লোৱা ইনষ্টাগ্ৰামত আছে মইনা MOIINA বুলি আছে তুমি ইনষ্টাগ্ৰামত ডাইৰেক্টলি চাৰ্চ কৰিলে পাবা আৰু এই আপোনালোকে যিসকলে মোক কমেণ্ট কৰিছিলে কমেণ্ট কৰাৰ উত্তৰসমূহ পোনপটীয়াকৈ মই ডাইৰেক্ট আপোনালোকক দিছোঁ আৰু এই কমেণ্টৰ থ্ৰুৱেদি আপুনি যদি মোৰ ভুল হৈছে তেন্তে মোক ক্ষমা কৰিব আৰু বিশেষকৈ মই ফাৰ্ষ্ট মই যিজন কমেণ্ট কৰিছিলোঁ মিষ্টাৰ ৰাজা চ' মিষ্টাৰ ৰাজা মোৰ এজন ভাল বন্ধু আৰু ৰাজাৰ মোৰ চেনেলত আপোনালোকে কেইবাবাৰো দেখিব পাইছে চ' ৰাজা তোমাক মই আকৌ এবাৰ দিছোঁ থেংক ইউ আৰু নেচাৰ এক্সপ্ল'ৰাৰ বুলি কোৱা মোৰ দাদা হয় এজন দাদাজনে ভিডিঅ' বনাই চিনেমেটিক শ্বৰ্টৰ ওপৰত তেখেতে প্ৰজেক্টৰ ওপৰত কাম কৰে তেখেতৰ চেনেলৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত আছে আছামিজ ফেক্টিভৰ লিংকটোও ডেছক্ৰিপশ্যনত আছে চ' যিসকলে কমেণ্ট কৰিছে মোৰ ফালৰ পৰা আৰু এই মইনা কিউ পৰিয়ালৰ পৰা মোৰ ফালৰ পৰা ধন্যবাদ আজি ভিডিঅ'টো যদিহে আপোনালোকে ভাল পালে তেন্তে মোৰ ফালৰ পৰা লাষ্ট টাইম কাৰণে কৈছোঁ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে কোনো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল বাটনটো ক্লিক কৰিব তেতিয়াহ'লে মোৰ আপকামিং ভিডিঅ' প্ৰথমবাৰৰ বাবে নটিফিকেশ্যন আপুনি পাব চ' মোৰ আহি আছে নেক্সট প্ৰজেক্ট এখন ভিডিঅ'টো চোৱা নাই চ' মই জাষ্ট থাম্বনেইলখন প'ষ্ট কৰিছোঁ চাই লওক চ' আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ চ' বাই বাই ফ্ৰেণ্ডছ আৰু যদি কিবা ভুল হয় আকৌ পুনৰবাৰ আপোনালোকক কৈছোঁ ক্ষমা কৰি দিব চ' আজিলৈ